নমস্কাৰ বন্ধু বান্ধৱীসকল জব এপ্লাই আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। ছইল কনজাৰ্ভেশ্যনত আপুনি কেনেদৰে অনলাইন কৰিব মই এইটো যে শিকাই দিম। ডিপাৰ্টমেণ্ট অফ ছইল কনজাৰ্ভেশ্যন আছাম বুলি আহিব, গ্ৰেড 3 ক্লিক কৰিব। এনেকৈ আহিব, আপুনি এডভাৰটাইজমেণ্টখন ডাউনলোড কৰিব পাৰে, অনলাইন প্ৰচেছটো ভিউ কৰিব পাৰে। লগতে একচেপ্ট এণ্ড কণ্টিনিউ ক্লিক কৰিব। লগ ইন পেজটো অ'পেন হ'ব আপোনাৰ সন্মুখত। আপুনি ক্ৰিয়েট নিউ একাউণ্টত ক্লিক কৰিব। নিউ ৰেজিষ্ট্ৰেশ্যন বুলি আহিব, আপুনি তলৰ পিনে আহিব, দেখিব যে চিলেক্ট পষ্টত ক্লিক কৰিব। আপুনি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে সেইটো পষ্টটো চিলেক্ট কৰিব। কেণ্ডিডেট নেম লিখা আছে, তাতে আপোনাৰ নামটো লিখি দিব। লগতে ফাদাৰ্ছ নেম লিখিব, মাদাৰ্ছ নেম লিখিব, আপোনাৰ ডেট অফ বাৰ্থটো দি দিব। জেণ্ডাৰ চিলেক্ট কৰিব, মেল হ'লে মেল দিব, ফিমেল হ'লে ফিমেল দিব। কেটেগৰীত ক্লিক কৰিব, কেটেগৰী ST OBC MOBC জেনেৰেল যি হয় দি দিব। এক্স ছাৰ্ভিচমেনত আপুনি যদি এক্স ছাৰ্ভিচমেন হয় তেনে য়েছ দিব, নহয় যদি ন' দিব। ইকনমিকেল ৱৰ্কাৰ ছেকশ্যনত যদি হয় আপুনি য়েছ দিব, নহয় যদি ন' দিব। নেশ্যনেলিটিটো ইণ্ডিয়ান দি দিব, যদি ইণ্ডিয়ান নহয় তেনে আদাৰ্ছ দি দিব। ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছটো আপুনি যদি ক'ৰবাত কাম কৰি আছে য়েছ দিব, নহয় যদি ন' দিব। ডিফাৰেণ্টলি এবলেটটো আপুনি যদি কিমান পাৰ্চেণ্ট হয় সেইটো দি দিব, যদি নহয় ন' দিব, হয় যদি আপুনি কিমান পাৰ্চেণ্ট হয় সেইটো দি দিব। ফোন নঙত আপোনাৰ মোবাইল নাম্বাৰটো দিব, ভেলিড মোবাইল নাম্বাৰটো দি দিব। লগতে ইমেইল ID আপোনাৰ ভেলিড ইমেইল IDটো দি দিব। পাছৱৰ্ড দিব, আপুনি মনত থকাকৈ লিখি দিব পাছৱৰ্ডটো, আৰু কনফাৰ্ম পাছৱৰ্ড ছেম পাছৱৰ্ড লিখি দিব। আৰু লগতে অলৰেডি ৰেজিষ্টাৰ্ড গো টু লগ ইনত ক্লিক কৰি দিব। এড্ৰেছ অফ কমিউনিকেশ্যনটো অন হ'ব, আপুনি আপোনাৰ এড্ৰেছটো লিখি দিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। ইয়াৰ পৰা আপোনাৰ পষ্টেল কোড অৰ্থাৎ পিন কোডটো লিখিব। আপুনি থকা গাঁওখন বা চহৰখন যদি একে হয় ছেম এপত ক্লিক কৰিব, আৰু যদি নহয় আপুনি এড্ৰেছটো লিখি দিব আৰু ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। এনেকৈ আকৌ এখন ফৰ্ম অ'পেন হ'ব। আপোনাৰ যদি NCC আছে য়েছ কৰি দিব, নাই যদি ন' কৰি দিব। স্পৰ্টৰ চাৰ্টিফিকেট আছে যদি য়েছ কৰি দিব, নাই যদি ন' কৰি দিব। PRC ভোটাৰ ID আধাৰ কাৰ্ড আছে যদি য়েছ কৰি দিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছে যদি অৰ্থাৎ নাম ৰেজিষ্টাৰ আছে যদি য়েছ কৰি দিব, আৰু তলৰ বক্সত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নংটো বহাই দিব। ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। কোৱালিফিকেশ্যন ফৰ্মখন অ'পেন হ'ব। HS অৰ্থাৎ 10 ক্লাছৰ ৰোল নাম্বাৰটো দি দিব। ইয়াৰ অফ পাছিঙত আপুনি কিমান চনত মেট্ৰিক পাছ কৰিছিলে সেইটো দি দিব। টোটেল মাৰ্ক কিমান আছিল সেইটো দি দিব। মাৰ্ক অফ 10 আপুনি কিমান পাইছিলে সেইটো দি দিব। পাৰ্চেণ্টেজটো দি দিব। HSLC পাছ কৰা বৰ্ডখনৰ নামটো লিখি দিব। ষ্টেট চিলেক্ট কৰিব, HSLC পাছ কৰা। ছেভ এডুকেশ্যন ডিটেইলছত ক্লিক কৰি দিব। ডকুমেণ্টছ আপলোড পেজটো অ'পেন হ'ব। পাছপোৰ্ট ফটো চাইজ 50 KB তলত হ'ব লাগিব। চিগনেচাৰো 50 KB তলত হ'ব লাগিব। 10 ক্লাছ এডমিট কাৰ্ডখন আপুনি 150 KB PDF চাইজ বনাব লাগিব। 10 মাৰ্কশ্বিট 150 KB PDF চাইজ। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট 150 চাইজ PDF চাইজত। PRC ভোটাৰ ID আধাৰ কাৰ্ড আপুনি 150 চাইজত PDF চাইজত বনাব লাগিব। কাষ্ট চাৰ্টিফিকেট 150 KB চাইজ PDF চাইজত। ডিক্লাৰেশ্যন ফৰ্মখন ইয়াৰ পৰা ডাউনলোড কৰি লৈ আপুনি ফৰ্মখন ফিল আপ কৰি ইয়াত 150 KB চাইজ PDF বনাই ইয়াত আপলোড কৰিব লাগিব। ডাউনলোড বাটনত ক্লিক কৰিব, আৰু এনেকৈ ফৰ্মখন অ'পেন হ'ব। আপুনি প্ৰিণ্ট কৰি ল'ব। 1 নম্বৰত আপোনাৰ নামটো লিখিব, 2 নম্বৰত আপোনাৰ দেউতাৰ নাম লিখিব, এজত আপোনাৰ বয়সটো দি দিব, ৰেচিডেণ্ট অফ আছাম লিখি দিব, আৰু লগতে আপোনাৰ ফুল এড্ৰেছটো ইয়াত লিখি দিব। 1 নম্বৰত ডেট আই হেভ ফিল্ড মাই এপ্লিকেশ্যন ফৰ দ্য পষ্টটোৰ নাম লিখি দিব, এপ্লাই কৰা। এডভাৰটাইজ ভাইচ নংটো নিদিলেও হ'ব। 2 নম্বৰত আই হেভ যদি ল'ৰা ছোৱালী আছে য়েছ দিব, নাই যদি ন' দিব। নেমত ল'ৰা ছোৱালী আছে যদি নামটো লিখি দিব, ছেক্স মেল নে ফিমেল দি দিব, আৰু ডেট অফ বাৰ্থটো দি দিব। এপ্লিকেশ্যনখনৰ তলৰ ফালে আহিব, প্লেচত আপোনাৰ গাঁও চহৰ যি হয় দি দিব, ডেটত এপ্লাই কৰা ডেটটো দি দিব। চিগনেচাৰ অফ দ্য এপ্লিকেণ্ট আপোনাৰ চহীটো মাৰি দিব। এইখন ফিল আপ কৰি ফটো মাৰি আপুনি PDF বনাই আপলোড দিলে হৈ যাব। ডকুমেণ্টছবিলাক কেনেকৈ PDF বনাব তাৰ কাৰণে মই ভিডিঅ' বনাই থোৱা আছে, ভিডিঅ'টো চাই ল'ব। আপুনি ডিছক্ৰিপশ্যনত লিংক দি দিম। পাছপোৰ্ট ফটো চাইজ চইচ ফাইলত ক্লিক কৰি আপুনি ফটোটো ক্লিক কৰি ফটোটো আপলোড কৰি দিব, আৰু এনেকৈ ছাকচেছ বুলি আহিব।
চিগনেচাৰ বাকী ডকুমেণ্টছবিলাক আপুনি PDF বনাই ইয়াত আপলোড কৰি দিব। ডকুমেণ্টছবিলাক আপলোড হোৱাৰ পিছত প্ৰিভিউ ফৰ্মত ক্লিক কৰিব। এপ্লিকেশ্যন ফৰ্মখন ওপেন হ'ব আৰু ডিটেইলছবিলাক আপোনাৰ ভালদৰে চেক কৰি ল'ব। ক্লিক হিয়াৰ ফৰ ফাইনেল ছাবমিটত ক্লিক কৰি দিব। আপোনাৰ যদি কিবা ভুল হৈছে এডিট কৰিব বিচাৰে তেতিয়াহ'লে কেনচেল কৰি দিব, আৰু যদি ভুল হোৱা নাই তেনে অ'কে বাটনত ক্লিক কৰি দিব। এপ্লিকেশ্যন ফৰ্মখন আপুনি ডাউনলোড কৰি ল'ব। এনেকৈ আপুনি গ্ৰেড 3 গ্ৰেড 4 অনলাইন কৰিব পাৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিব চেনেলটো। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।